বিলাসীপাৰাৰ বাবুৰহাটত ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত এটা বাসগৃহসহ তিনিখনকৈ দোকান ভস্মীভূত। বিলাসীপাৰাৰ চৰাঞ্চলৰ বাবুৰহাটত যোৱা নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। বাবুৰহাট বজাৰত বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত সূত্ৰপাত হোৱা অগ্নিকাণ্ডৰ লেলিহান শিখাই নিমিষতে এটা বাসগৃহৰ লগতে তিনিখনকৈ দোকানক আগুৰি ধৰি ভস্মীভূত কৰি পেলায়। স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰিবলৈ প্ৰয়াস কৰে যদিও ব্যৰ্থ হয়। পিছত বিলাসীপাৰাৰ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে বাসগৃহৰ লগতে দোকান তিনিখনৰ ব্যাপক ক্ষতিসাধন হয়। অগ্নিকাণ্ডটোত বোলা শেখৰ বাসগৃহৰ লগতে নবিজুল ইছলামৰ মোবাইলৰ সামগ্ৰী দোকান, কবাদ আলী আৰু মইদুদ্দিন শেখৰ ফল-মূল দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। যোৱা প্ৰতিনিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় 9 লক্ষাধিক মূল্যৰ সা সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে। বাবুৰহাটত বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। সম্পূৰ্ণৰূপে তিনিখন দোকান আৰু এটা পৰিয়ালৰ বাসগৃহ ভস্মীভূত হয়। বিলাসীপাৰাৰ পৰা অগ্নিবাহক গাড়ী গৈ জুই নিৰ্বাপন কৰে। প্ৰায় 9-10 লাখ টকাৰ সা সম্পত্তি ক্ষতি হোৱা বুলি জানিব পাৰিছে।